ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত ক্লাছ 7ৰ ইংলিছৰ ফাৰ্ষ্ট লেসন হবিজ পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। বলে আমি পাঠটো আৰম্ভ কৰোঁ। হবিজ। হবি মানে আমি সকলোৱে জানো কি হয়? আমি আজৰি সময়ত ভাল পোৱা কামেই হৈছে হবি, হয়নে? প্ৰথমতে কি দিয়া আছে? What do you do in your free time? তোমালোকে বা তুমি নিজৰ আজৰি সময়ত বা এনে থকা সময়ত ফ্ৰী টাইমত কি কৰা? If you have a lot of free time, having nothing to do, life is boring. If you have a lot of free time, যদি তুমি বহুত বেছি খালী সময় বা আজৰি সময় পোৱা, having nothing to do, কৰিবলৈ একো নাথাকে। having nothing to do মানে কৰিবলৈ একো নাথাকে, life will be boring. জীৱনটো বৰ আমনিদায়ক যেন লাগে, হয়নে? boring লাগে বা আমনিদায়ক লাগে। A happy person is usually as busy as a bee. এজন সুখী ব্যক্তি is usually তেওঁ প্ৰায় মানে as busy as a bee. bee নিচিনা বা মাখি, মৌমাখিৰ নিচিনা কি থাকে? ব্যস্ত হৈ থাকে বা বিজি হৈ থাকে। Such persons have a hobby. সেই ব্যক্তিবোৰৰ কি থাকে? হবি থাকে। Look at the pictures below. তলৰ চিত্ৰকেইখন তোমালোকক চাবলৈ কৈছে। Working with your friend, write down in the boxes the names of the hobbies shown in the pictures. Working with your friend মানে নিজৰ বন্ধুৰ লগত তোমালোকে কাম কৰি বা কথা বতৰা পাতি write down in the boxes. তলত থকা তোমালোকৰ কিতাপত এই চিত্ৰকেইখনৰ কাষে কাষে কিছুমান বক্স দিয়া হৈছে। সেই বক্সবোৰত সেই হবিবোৰৰ নামবোৰ তোমালোকক চাই মেলি বন্ধুবৰ্গৰ লগত ডিসকাস কৰি বা কথা পাতি তোমালোকক সেই নামবোৰ লিখিব কৈছে। Now, এই ফটোকেইখন চোৱা তোমালোকে, ইয়াত বিভিন্ন ধৰণৰ হবিৰ কিছুমান ফটো দিয়া হৈছে, হয়নে? এজনী ছোৱালীয়ে কেমেৰা লৈ থকা দেখা পাইছানে? সেই হবিটো কি বুলি কোৱা হয়? আজিকালি আমি সকলোৱে জানো, হয়নে? সেইটো হৈছে ফটোগ্ৰাফি বা ফটো মৰা যিটো কাম বা হবি, সেইটো কোৱা হয় ফটোগ্ৰাফি। তাৰপাছতে এজনী ছোৱালী দিয়া হৈছে, দেখিছানে? তাই কি কৰিছে? কিছুমান বস্তু কালেক্ট কৰি নিজৰ বহীত হয়তো আঠা লগাইছে, হয়নে? আমি যি দেখা পাইছোঁ। তো সেই হবি কোৱা হয় কালেক্টিং বা কালেক্ট কৰা। তাই সংগ্ৰহ কৰি বা কালেক্ট কৰি নিজৰ বহীত কিছুমান বস্তু আঠাৰে লগাইছে বা পেষ্ট কৰিছে, হয়নে? তাৰপাছত এটা ল'ৰা দেখিছা ফুটবল খেলিছে, সেইটো কি কোৱা হয়? প্লেইং। তাৰপাছত এটা ল'ৰা সি কি কৰিছে? পেইণ্টিং কৰিছে, হয়নে? সেয়া হৈছে পেইণ্টিং। তাৰপাছতে এটা ল'ৰা আছে, সি কি কৰিছে? কিতাপ পঢ়িছে, সেইটো হৈছে ৰিডিং। তাৰপাছতে এটা ল'ৰা দেখিছানে? সি পৰ্বত বগোৱা নিচিনা লাগিছেনে? সেয়া হৈছে কি হয়? ক্লাইম্বিং, অৰ্থাৎ বগোৱা, হয়নে? এতিয়া আমি লেসনটোৰ মাজলৈ যাওঁ। Now read more about hobbies and why it is good to have a hobby. Now read more about hobbies কৈছে যে এতিয়া হবিৰ বিষয়ে আৰু অলপ পঢ়া and why it is good to have a hobby, আৰু তোমালোকক জানিব দিছে যে হবি থকাটো কিয় ভাল, হয়নে? We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে ভাল পাওঁ। We all love বুলি কৈছে, আমি সকলোৱে ভাল পাওঁ কি কৰি? To occupy ourselves, আমাক নিজকে বান্ধি ৰাখি বা আৱৰি ৰাখি কিহত? With different activities in our free time, মানে ভিন ভিন বা ডিফাৰেণ্ট মানে হৈছে ভিন ভিন বা বিভিন্ন ভিন ভিন এক্টিভিটিছ মানে কি? কাম কাজ, বেলেগ বেলেগ কাম কাজত আমাৰ আজৰি সময়ত আমি সকলোৱে ব্যস্ত ৰাখি ভাল পাওঁ। আমি নিজকে সকলোৱে ব্যস্ত ৰাখি ভাল পাওঁ। We love to play different types of games. আমি সকলোৱে ভাল পাওঁ to play মানে খেলি, বেলেগ বেলেগ টাইপছৰ গেম খেলি আমি সকলোৱে ভাল পাওঁ।
We love to sing and dance. আমি গান গাবলৈ ভাল পাওঁ আৰু ডান্স কৰিবলৈ ভাল পাওঁ. Draw and paint. ছবি আঁকি ভাল পাওঁ আৰু পেইণ্ট কৰি বা কালাৰ কৰি আমি ভাল পাওঁ. ৰং বুলাই ভাল পাওঁ. Read books. কিতাপ পঢ়ি ভাল পাওঁ. And travel. মানে ফুৰিবলৈ গৈ বা ফুৰা চকা কৰি আমি ভাল পাওঁ. হয়নে? These activities give us pleasure. এই কাম কাজবোৰে আমাক কি দিয়ে? প্লেজাৰ দিয়ে বা আনন্দ দিয়ে. মনত কি কৰে? আনন্দ দিয়ে, ফূৰ্তি লাগে, হয়নে? As people say, মানে যি ধৰণে মানুহে কয়, all work and no play can make our life dull. কাম কাজ আৰু খেলা ধূলাৰ অবিহনে কি হয়? আমাৰ জীৱনটো ডাল মানে একো ৰস নথকা, হয়নে? খুব ডাল কৰি পেলায়, আমাৰ জীৱনটো খুব ডাল কৰি পেলায়. যদি আমাৰ একো কাম বন নাথাকে বা আমি যদি খেলা ধূলাও নকৰোঁ, আমাৰ জীৱনটো কি হৈ পৰে? ডাল হৈ পৰে. There should be a combination of work and play that makes our life happy. There should be a combination. তাত থকা উচিত কি? কম্বিনেশ্যন মানে হৈছে সংযোগ, হা? তো ইয়াত কি বুজাইছে? যে there should be a combination of work. কাম কাজ আৰু খেলা ধূলাৰ এটা কম্বিনেশ্যন থাকিব লাগে আমাৰ জীৱনত, হয়নে? যাতে আমাৰ জীৱনটো কি হয়? সুখৰ হয়, যিয়ে আমাৰ জীৱনটো সুখী কৰিব পাৰে. ডেট মেক্স আৱাৰ লাইফ হেপ্পী, যিয়ে আমাৰ জীৱনটো সুখী কৰিব পাৰে. তাৰে এটা কম্বিনেশ্যন থকাটো ভাল বুলি কৈছে. এক্টিভিটিজ হুইচ কিপ আছ ফান এণ্ড জয় আৰ হবিজ. এক্টিভিটিজ কাম কাজ, সেইবোৰ কাম কাজ যিয়ে আমাক ফান, হয়নে? ফান লাগে, আমাক খেলি ভাল লাগে, জয় মনত ফূৰ্তি লাগে, সেইবোৰ কি হৈছে? সেইবোৰ কাম কাজেই হৈছে আমাৰ হবি, যাক আমি হবি বুলি কওঁ. হবি মানে কি হৈছে? সেইবোৰ কাম কাজ যিবোৰ আমি আজৰি সময়ত কৰোঁ আৰু যিবোৰ কাম কাজে আমাক আজৰি সময়ত মনত ফূৰ্তি দিয়ে, আনন্দ দিয়ে, ফান হয়, এনজয় কৰোঁ আমি, সেইবোৰে হৈছে হবি. তাৰ পাছৰ পেজত কি দিছে? দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ. মানে বেলেগ বেলেগ ধৰণৰ দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ. হবিজ বেলেগ বেলেগ থাকিব পাৰে, তাত ভিন ভিন, হয়নে? মানুহৰ জীৱনত সকলোৰে হবিবোৰ বেলেগ বেলেগ হ'ব পাৰে. সকলোৱে আজৰি সময়ত আমি বেলেগ বেলেগ কাম কৰি ভাল পাওঁ. কোনোবাই গান গাই ভাল পাব পাৰে, কোনোবাই টিভি চাই ভাল পাব পাৰে, কোনোবাই পঢ়ি ভাল পাব পাৰে, কোনোবাই খেলি ভাল পাব পাৰে, হয়নে? গতিকে ভিন ভিন মানুহে বেলেগ বেলেগ ভাল পায় আৰু ভিন ভিন প্ৰকাৰৰ হবি থাকিব পাৰে কৈছে. ছাম আৰ ইনড'ৰ এক্টিভিটিজ. ইনড'ৰ মানে হৈছে ভিতৰ, অৰ্থাৎ কিছুমান কাম কাজ বা কিছুমান হবি ইনড'ৰ হয়, মানে ঘৰৰ ভিতৰতো আমি কৰিব পাৰোঁ. এণ্ড ছাম আৰ আউটড'ৰ এক্টিভিটিজ. আৰু কিছুমান কাম কাজ বা কিছুমান হবি কি হয়? বাহিৰত কৰিবলগীয়া হয় বা বাহিৰত হয়, আউটড'ৰত হয়, ঘৰৰ বাহিৰত. কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, লিছনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনড'ৰ এক্টিভিটিজ. কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, তাৰমানে তোমালোকে যদি কিছুমান ষ্টাম্পছ বা কইনছ কিছুমান যদি কালেক্ট কৰি তাক কি কৰা? ভিতৰত সংগ্ৰহ কৰি নিজৰ বহীত, যেনেকৈ আমি ফটোখনত দেখিছিলোঁ, সেই ছোৱালীজনীয়ে কি কৰিছিলে? নিজৰ বহীত কিছুমান ষ্টাম্পছ আৰু কইনছ কিছুমান কালেক্ট কৰি কি কৰিছিলে? আঠাৰে নিজৰ বহীত পেষ্ট কৰিছিলে. সেইটো কি হৈছে? তাই ঘৰৰ ভিতৰতে নিজৰ টেবুলত বহি কৰিছিলে. সেইটো হৈছে এটা ইনড'ৰ হবি বা ইনড'ৰ এক্টিভিটি, ঠিক আছে? তাৰপিছতে কৈছে লিছনিং টু মিউজিক. আমি জানো লিছনিং টু মিউজিক মানে হৈছে গান শুনা. গতিকে আমি জানো গান আমি ঘৰৰ ভিতৰতো শুনিব পাৰোঁ বা বাহিৰতো শুনিব পাৰোঁ, কিন্তু আমি ভিতৰতো শুনিব পাৰোঁ বা আমি শুই শুইও শুনিব পাৰোঁ. গতিকে সেইকাৰণে সেইটো কোৱা হৈছে যে সেইটো এটা ইনড'ৰ এক্টিভিটি. এণ্ড ৰিডিং বুকছ, হয়নে? ৰিডিং বুকছো কি হয়? কিতাপ পঢ়াও আমি কেনেকৈ ঘৰৰ ভিতৰতো পঢ়িব পাৰোঁ, গতিকে সেইটো হৈছে এটা ইনড'ৰ এক্টিভিটি. তাৰ বাদে চোৱা আৰু কি দিছে? গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী আৰ আউটড'ৰ এক্টিভিটিজ. গাৰ্ডেনিং মানে কি? গাৰ্ডেনিং মানে হৈছে আমাৰ গাৰ্ডেনত গছপুলি ৰোৱা বা গছপুলি চোৱা চিতা কৰা, সেই কামটোক কোৱা হয় বা সেই হবিটোক কোৱা হয় কি? গাৰ্ডেনিং. ট্ৰেভেলিং মানে হৈছে ফুৰা. ছুইমিং আমি জানো সাঁতোৰা. ট্ৰেকিং বা তোমালোকে কিছুমান ট্ৰেক কৰিছা, কিছুমান বস্তু বা কিছুমান খেলা ধূলা তোমালোকে ট্ৰেক কৰিছা, সেইটো কি হৈছে? ট্ৰেকিং সেইটো. আৰু ফটোগ্ৰাফী, সেইবোৰ কি হয়? সেই সকলোবোৰ হৈছে আউটড'ৰ এক্টিভিটি বা ঘৰৰ বাহিৰত কৰিবলগীয়া কিছুমান এক্টিভিটি, হয়নে? প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনড'ৰ এণ্ড আউটড'ৰ এক্টিভিটিজ. যেনেকৈ আমি ক'লোঁ যে কি প্লেয়িং, খেলা ধূলা আমি ঘৰৰ ভিতৰতো কৰিব পাৰোঁ,
যেনে লুডো হওক বা কেৰম হওক সেয়া তোমালোকে ঘৰৰ ভিতৰতো খেলিব পাৰা, কিন্তু তোমালোকে ঘৰৰ বাহিৰতো খেলিব পাৰা। বা কিছুমান গেম থাকে যিবোৰ আমি ঘৰৰ বাহিৰতে খেলিবলগীয়া হয়, যেনে ধৰা ক্ৰিকেট হওক বা ফুটবল হওক, হয়নে? সেইবোৰ আমি কি কৰিব পাৰোঁ, ঘৰৰ বাহিৰত খেলিব পাৰোঁ, ভিতৰত আমি সেইবোৰ খেলিব নোৱাৰোঁ। সেইটো কাৰণে কৈছে যে প্লেয়িং এণ্ড পেইণ্টিং আমি ঘৰৰ ভিতৰতো কৰিব পাৰোঁ বা আমি বাহিৰতো বাহিৰত বাৰাণ্ডাতো আমি আঁকিব পাৰোঁ, হয়নে? তো সেই দুইটাই প্লেয়িং আৰু পেইণ্টিং হৈছে ইনড'ৰ আৰু আউটড'ৰ, অৰ্থাৎ ঘৰৰ ভিতৰতো খেলিব পাৰোঁ আৰু বাহিৰতো খেলিব পৰা বা কৰিব পৰা কিছুমান এক্টিভিটি বা কাম কাজ। তাৰ পাছতে কৈছে হিয়াৰ আৰ এ ফিউ হবিজ অফ ছাম অফ আৱাৰ ক্লাছমেটছ। ইয়াত কিছুমান ফটো দিয়া হৈছে, কিছুমান হবি দিয়া হৈছে, দেখিছানে তোমালোকে? নামবোৰ দি দিয়া হৈছে নিতা, ইৰফান। ইহঁতি কি কৰিছে, ইহঁতি নিজৰ কি হবি ভাল পায় তাকে ইয়াত তোমালোকক দিয়া হৈছে। ব'লা তেনেহ'লে আমি পঢ়ি চাওঁ নিতাই কি কৰি ভাল পায়। নিতাই কৈছে আই লাভ টু ছিং, মই গান গাই ভাল পাওঁ। ছিংগিং ইজ মাই হবি, ছিংগিং মোৰ হবি হয়। আই লাভ ছিংগিং বৰগীত, মই কি গাই ভাল পাওঁ বুলি কৈছে, বৰগীত গাই ভাল পাওঁ। আই অলছ' লাভ লিছনিং টু ক্লাছিকেল মিউজিক, মই ক্লাছিকেল মিউজিক বা ক্লাছিকেল গান শুনিও ভাল পাওঁ কৈছে। এভৰি মৰ্ণিং, প্ৰত্যেক ৰাতিপুৱা আই প্ৰেক্টিছ ছিংগিং, প্ৰত্যেক ৰাতিপুৱা কি কৰে তাই, গানৰ প্ৰেক্টিছ কৰে। আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট, কৈছে যে আই লাইক টু টেক আউট মাই হাৰমনিয়াম, মই নিজৰ হাৰমনিয়ামখন লৈ লওঁ বা উলিয়াই লওঁ আৰু তাত কি কৰোঁ, প্লে কৰোঁ টিউনছ, মানে তাত ধ্বনিবোৰ বা তাত মই নিজৰ গানবোৰ প্ৰেক্টিছ কৰোঁ, সেইটো কৈছে। ইট গিভছ মি গ্ৰেট জয়, ই মোক বহুত বেছি মনত আনন্দ দিয়ে, ফূৰ্তি লাগে, ই মোক বহুত বেছি হেপ্পী কৰে, সেইটো কথা কৈছে। তাৰ পাছতে কৈছে ইৰফানে কি কৈছে, আই লাইক টু পেইণ্ট, মই পেইণ্ট কৰি ভাল পাওঁ, মই ৰং বুলাই ভাল পাওঁ। পেইণ্টিং ইজ মাই হবি, পেইণ্টিং মোৰ কি হয়, হবি হয়। আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিংছ, মই ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ মোৰ পেইণ্টিংবোৰত। আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি while visiting different places, কৈছে আই অলৱেজ কেৰি, মই সদায় কেৰি মানে কি, লৈ ফুৰা, মই সদায় লৈ ফুৰোঁ মাই আৰ্ট মেটেৰিয়েলছ, মোৰ যিবোৰ আৰ্টৰ যিবোৰ বস্তু আছে, কালাৰ হওক, ব্ৰাছ হওক, সেই সকলোবোৰ মই কি কৰোঁ, লগত লৈ ফুৰোঁ কৈছে, সদায় লৈ ফুৰোঁ। while visiting different places, যেতিয়া মই বেলেগ বেলেগ ঠাই ভ্ৰমণ কৰোঁ, ভিজিট কৰোঁ, তেতিয়া মই সদায়ে মোৰ আৰ্টৰ মেটেৰিয়েলবিলাক লৈ ফুৰোঁ। আই লাইক টু ছিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ, মই বহোঁ আৰু লেণ্ডস্কেপ তোমালোকে জানা, ছবি আঁকোতে, ছবি দেখিছা তোমালোকে লেণ্ডস্কেপ অঁকা, সেইবোৰ কি কৰোঁ, মই বহোঁ আৰু সেইবোৰ আঁকি ভাল পাওঁ কৈছে। when I am lonely and bored, I take out my paint box and brush and keep myself busy. when I am lonely and bored, যেতিয়া মই অকলশৰীয়া, lonely মানে হৈছে অকলশৰীয়া, যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ আৰু ব'ৰ ফিল কৰোঁ বা আমনি লাগে মোৰ, I take out my paint box, মই মোৰ পেইণ্টৰ যিটো বক্স আছে সেইটো উলিয়াই লওঁ কৈছে। এণ্ড ব্ৰাছ কৰোঁ ব্ৰাছখিনি উলিয়াই, আৰু কৈছে যে এণ্ড কিপ মাই চেল্ফ বিজি, আৰু নিজকে মই কি কৰোঁ, ব্যস্ত কৰি ৰাখোঁ। যেতিয়া মই মানে ইৰফানে যেতিয়া ব'ৰ ফিল কৰে বা অকলশৰীয়া অনুভৱ কৰে, তেতিয়া সি কি কৰে, নিজৰ পেইণ্ট বক্স উলিয়াই আৰু ব্ৰাছ উলিয়াই আৰু ব্ৰাছ কৰে, কালাৰ বুলাই আৰু নিজকে ব্যস্ত কৰি ৰাখে। আই কিপ মাই পেইণ্টিংছ কেয়াৰফুলি, মই মোৰ নিজৰ পেইণ্টিং কৰাখিনি মানে যিখিনি সি পেইণ্ট কৰিলে, সেই পেইণ্টিংবোৰ সি কি কৰে, সযতনে ৰাখে, কেয়াৰফুলি বা সাৱধানে ৰাখে, সযতনে সি ৰাখি থয়। I have participated in different art competitions and won prizes, মই পাৰ্টিচিপেট কৰোঁ বুলি কৈছে, মই কি কৰে, বেলেগ বেলেগ আৰ্ট কম্পিটিশ্যনত সি যোগদান কৰে, সি পাৰ্টিচিপেট কৰে আৰু won prizes, won মানে হৈছে জিকা, প্ৰাইজ আৰু সি প্ৰাইজো জিকে, প্ৰাইজো তাৰমানে সি পায়,
গতিকে তোমালোকে গম পালা যে ইৰফানৰ হবি কি। গতিকে তোমালোকে দেখিলা নিতাৰ হবি কি, ইৰফানৰ হবি কি। ঠিক তেনেদৰে তোমালোকৰো কি হয়, তোমালোক চবৰে হবিবোৰ বেলেগ বেলেগ হ'ব পাৰে, হয়নে? ইয়াৰ পাছত আৰু কিছুমান হবি দিয়া হৈছে, সেইখিনি আমি ইয়াৰ পাছৰ ক্লাছত আমি ডিছকাছ কৰিম। গতিকে আজিলৈ ইমানখিনিয়ে। তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আৰু কিছুমান ভিডিঅ' মই দিলে তোমালোকে গম পাই থাকা। ঠিক আছে?